শ্ৰী বিক্ৰম ভূঞা। মই মোৰ ইউটিউব চেনেলটোত আগতে দুটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই শিকাম যে আপোনালোকক চাদৰৰ দহি কেনেকৈ বাটে। দহি কেইবাটাও ডিজাইনত বাটিব পাৰি। আজি আপোনালোকক মই অকল নৰ্মেল দহিটো বাটিবলৈ শিকাম আৰু কাইলৈ আপোনালোকক মণি দহি বাটিবলৈ শিকাম। তেনেকৈয়ে মই আগৰ ভিডিঅ' আগবঢ়াই সদায় এটা নতুন ভিডিঅ' আগবঢ়াই আপোনালোকৰ আগত আগবঢ়াই দিম। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া নকৰোঁ, এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া আমি আজি শিকাম এনেকৈ নৰ্মেল দহি বাটিবলৈ। এনেকৈ আজি নৰ্মেল দহি বাটিবলৈ শিকাম। ব'লক আমি এতিয়া দেখুৱাওঁ কি বস্তু আমাক। প্ৰথমতে আমি দেখাম কি বস্তু আমাক প্ৰয়োজন হয়। প্ৰথমতে এতিয়া আমাক লাগিব গুলি লাগিব, এটা নৰ্মেল গুলি আৰু বেজি, আৰু লাগিব এইখিনি লৈছোঁ মই বৰ্ণালী সূতা। আপোনালোকে দলি গুলিও ইউজ কৰিব পাৰে, বৰ্ণালী সূতা ইউজ কৰিব পাৰে, দলি গুলিও ইউজ কৰিব পাৰে। এতিয়া প্ৰথমতে আমি এই নৰ্মেল সূতাটো এনেকৈ 4 পাক দিম, 4 পাক দিম। সূতাটো ছিঙি দিম। ছিঙি দিয়াৰ পাছত আমি কাটি লৈ ভাল সূতা দেখিছে নহয়। এতিয়া চাব, এতিয়া এনেকৈ চাদৰখন একেবাৰে মুখটো হেৰি কৰি আৰু এনেকৈ গোটেই চাদৰখন এনেকৈ সূতাটো এটা গাঁঠি দি ৰাখি ফিক্স কৰি লওঁ। এনেকৈ হিমুৰৰ পৰা হিমুৰলৈ এটা গাঁঠি দি লওঁ। এনেকৈ গাঁঠি দি গোটেই চাদৰখনত ফিক্স কৰি লওঁ। দেখিছে নহয়, এনেকৈ ইটোৰ পিছত ইটো গাঁঠি লাগি গৈছে। এতিয়া আমি এইখিনি এনেকৈ কাটি ল'ম, মাজতে কাটি ল'ম। এইখিনি হৈ গ'ল কটা। এতিয়া আমি প্ৰথম বৰ্ণালী সূতাখিনি ল'লোঁ। থাকিলে আপোনালোকে বৰ্ণালী নলয় দলিও ইউজ কৰিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এনেকৈ হাতৰ টিপা দি এনেকৈ লৈ এটা গাঁঠি দিম। এটা এনেকৈ গাঁঠি দিম। গাঁঠিটো দিয়াৰ পিছত আকৌ আঙুলিটো এনেকৈ মেৰিয়াই আনি আঙুলিটোৰ ভিতৰ ফালে এই সূতাডাল ভিতৰ পিনে এনেকৈ ভৰাই দিম আৰু বাঢ়ি পিনে টানি দিম ভিতৰ পিনে। এইটো চাওক, এইটো হ'ল। এইটো আৰু বহুত সহজ আৰু চিম্পুল হয়। আকৌ একেই এনেকৈ টিপা মাৰি এটা গাঁঠি দিম, চিম্বল এটা দিছোঁ। তাৰপিছত আকৌ আঙুলিটো এনেকৈ মেৰিয়াই ভিতৰ পিনে সুমিয়াই পিনি বাঢ়ি পিনে টানি দিম। এনেকৈ আমি বান্ধি দিম হাতত মেৰিয়াই। নিশ্চয় সহজ, আপোনালোকে ট্ৰাই কৰিব, ইমান কষ্ট নহয়, সোনকালে পাৰিব। নোৱাৰিলে কমেণ্ট বক্সত জনাব, মই আকৌ এবাৰ দিবলৈ চেষ্টা কৰিম। এইকেইটা লাষ্টকেইটা আপোনালোকে অলপ ভালকৈ চাই ল'ব। এনেকৈ কৰি ইয়াত নৰ্মেল গাঁঠি এটা দি এনেকৈ লৈ নৰ্মেল গাঁঠি দিব লাগিব। দি দিয়াৰ পিছত হাতৰ আঙুলি এনেকৈ মেৰিয়াই এইপিনি এই ভিতৰ পিনে এনেকৈ ভৰাই বাঢ়ি পিনৰ পৰা এনেকৈ টানিব লাগিব। টানি দি গাঁঠিটো টাইট কৰি দিলে হৈ যাব। আপোনালোকৰ কিবা যদি অসুবিধা হয় কমেণ্ট বক্সত জনাব, মই আকৌ শিকাই দিবলৈ চেষ্টা কৰিম।
চাদৰখনৰ ওপৰত আপোনালোকে দহি বাটোতে কিবা এটা গধুৰ বস্তুৰ ওপৰত দি ল'লে ভাল হয়, নহ'লে বস্তুটো খহি যায়। সেইকাৰণে গধুৰ বস্তু এটা দি ল'ব দহি বটাৰ লগত। এনেকৈয়ে আৰু এটা আছে আমাৰ বৰ্তমান হৈ গৈছে। এতিয়া আমাৰ এখন চাদৰ দহি খোৱাই হৈ গ'ল। আপোনালোকৰ কাৰোবাক যদি অসুবিধা হয় মই কমেণ্ট বক্সত জনাব, মই আকৌ দেখালোঁ। এতিয়া আমাৰ এখন চাদৰ দহি খুৱাই হৈ গ'ল। এতিয়া আমাৰ ইতিমধ্যে দহি বাতি হৈ গৈছে। এতিয়া দহিখিনি চাদৰ খুলনি আছে। ভাল লাগিছে নে এতিয়া দেখিবলৈ? আজি ভিডিঅ'টো ইমানেই। বন্ধুসকল ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভাইটি এটাৰ ইউটিউব চেনেল আছে, মই লিংকটো তলত আছে, আপোনালোকে নিশ্চয় তাত এবাৰ ভিডিঅ'টো চাব।